হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা ধুনীয়া ৰাজমাৰ ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে বলকচোন দেৰি নকৰি আজিৰ ৰেচিপিটোলৈ আমি আগবাঢ়োঁ। ৰাজমা বনাবৰ বাবে মই প্ৰথমতে এখন কেৰাহী গৰম কৰি লৈছোঁ। তাতে দিছোঁ ডাঙৰ চামুচেৰে 3 চামুচ তেল। তেলখিনি গৰম হৈ অহাত ইয়াতে দিছোঁ এটুকুৰা ডালচেনি, এটা ডাঙৰ ইলাচি মই মাজতে ফালি দিছোঁ আৰু দিছোঁ কেইটামান জিৰা। মছলাখিনি ভালকৈ ফুটি আহিলত মই এতিয়া ইয়াতে দিছোঁ এটা ডাঙৰ সাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি ৰাখিছিলোঁ, সেইখিনিও দি লৈছোঁ। এতিয়া মই পিঁয়াজখিনি অলপমান কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ম। ইয়াতে এতিয়া মই দিছোঁ ডাঙৰ চামুচেৰে 1 চামুচ আদা নহৰু আৰু জলকীয়া মিহি মিহিকৈ কাটি লৈছিলোঁ। আদা নহৰুখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম। আৰু ইয়াতে দিছোঁ এতিয়া অলপমান হালধি, অলপমান ধনিয়া গুড়ি আৰু দিছোঁ অলপমান জিৰা গুড়ি। এতিয়া এই গোটেই মছলাখিনি মই ল' ফ্লেমত 1 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ম। আমাৰ মছলাখিনি 1 মিনিট ভালকৈ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ এটা ডাঙৰ সাইজৰ বিলাহী মিহি মিহিকৈ কাটি ৰাখিছিলোঁ। এতিয়া গোটেইখিনি এবাৰ মিলাই ল'ম। ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া আকৌ এবাৰ মিলাই ল'ম। অলপমান পানী দি দিছোঁ। পানীখিনি দি মই ভালকৈ এতিয়া মিলাই লৈছোঁ। মই এতিয়া এই মছলাখিনি মই ভালকৈ 5 মিনিটৰ বাবে মিডিয়াম ফ্লেমত সিজিবলৈ দিম। এয়া চাওক, আমাৰ মছলাখিনি 5 মিনিট ভজাৰ পাছত তেল বিৰিঙিবলৈ ধৰিছে। এতিয়া মই ইয়াতে বইল কৰি ৰখা ৰাজমাখিনিও দি ল'ম। মই ৰাজমাখিনি গোটেই ৰাতি তিয়াই ৰাখিছিলোঁ। তাৰ পাছত মই এটা প্ৰেছাৰ কুকাৰত অলপমান পানী দি ৰাজমাখিনিত 5টা হুইচেল অহালৈকে সিজাই ল'লোঁ। এতিয়া এই গোটেই ৰাজমাখিনি মই মছলাখিনিৰ লগত ভালকৈ মিলাই ল'ম। মই এতিয়া এই ৰাজমাখিনি হাই ফ্লেমত 10 মিনিটৰ বাবে লৰাই ফ্ৰাই কৰি ল'ম। আমাৰ ৰাজমাখিনি প্ৰায় হৈ গৈছে। তলৰ পৰা মছলা লাগি আহিলে গম পাব আমাৰ ৰাজমাখিনিত পানী দিব পৰা হৈ গৈছে। এতিয়া মই ইয়াতে নিজৰ জোখ অনুসৰি পানী দি লৈছোঁ। আপোনালোকেও পানীখিনি নিজৰ জোখমতে দি ল'ব। মই এতিয়া এই ৰাজমাখিনি ল' ফ্লেমত 20 মিনিটৰ বাবে সিজিবলৈ দিম। এতিয়া আমাৰ 20 মিনিট হৈ গৈছে। ইয়াতে মই এতিয়া কসুৰি মেথি দি লৈছোঁ। মই কসুৰি মেথিখিনি অলপমান ৰোষ্ট কৰি ৰাখিছিলোঁ। এতিয়া গোটেইখিনি ভালকৈ মিলাই ল'ম। আমাৰ ৰাজমাখিনি প্ৰায় হৈ গৈছে। আৰু এতিয়া মই ইয়াতে দিছোঁ ডাঙৰ চামুচেৰে আধা চামুচ ঘিউ। মই গোটেইখিনি ভালকৈ মিলাই দিছোঁ। আমাৰ ৰাজমাখিনি খাবলৈ ৰেডি হৈ গ'ল। আৰু আজি এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ মোক কমেণ্টছত লিখি জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোক প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি অল কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ছ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়।